হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল সাধাৰণ জ্ঞান জিকে। আজিৰ খণ্ডটোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ ভিটামিন সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ তথ্য। কম্পিটিটিভ এক্সামৰ প্ৰশ্নসমূহ যদি আমি চাওঁ, অতি কমেও এটা বা দুটা প্ৰশ্ন আমি ভিটামিনৰ পৰা পামেই। গতিকে ভিডিঅ'টো সকলোৱে শেষলৈকে মন দি চাব। এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব ভিটামিনবোৰৰ ৰাসায়নিক নাম, ইয়াৰ অভাৱত হোৱা ৰোগ, ইয়াৰ অভাৱ দূৰ কৰিব পৰা খাদ্যৰ উৎস আৰু মানৱ দেহত ভিটামিনৰ প্ৰয়োজনীয়তা। প্ৰথমতে আমি পাওঁ ভিটামিন এ। ভিটামিন এৰ ৰাসায়নিক নামটো হৈছে ৰেটিনল। ইয়াৰ অভাৱত হোৱা ৰোগবিধৰ নাম হৈছে কুকুৰিকণা। এই ৰোগত আক্ৰান্ত ৰোগীয়ে ৰাতিৰ ভাগত চকুৰে মনিব নোৱাৰা হয়। ভিটামিন এৰ অভাৱ দূৰ কৰিব পৰা খাদ্যসমূহ হৈছে গাখীৰ, কণী আৰু সেউজীয়া শাক পাচলি আদি। অৰ্থাৎ এই খাদ্যবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন এ পোৱা যায়। ভিটামিন এ আমাৰ দেহত সঠিক পৰিমাণে থাকিলে আমাৰ চকুৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। লগতে আমাৰ শৰীৰৰ যিবোৰ কোষ আছে, কোষবোৰৰ সঠিক গ্ৰ'থ আৰু ডেভেলপমেণ্ট হয়। লগতে আমাৰ স্কিনো হেল্ডি হৈ থাকে। নেক্সট ভিটামিন বি1। ভিটামিন বি1ৰ কেমিকেল নাম হৈছে থায়ামিন। ইয়াৰ অভাৱত হোৱা ৰোগবিধৰ নাম হৈছে বেৰিবেৰি। বেৰিবেৰি ৰোগ হ'লে আমাৰ মাচুলবোৰ শুকাই আহে আৰু লগতে আমাৰ শৰীৰটো দুৰ্বল হৈ পৰে আৰু ইয়াৰ উপৰিও আমাৰ হাৰ্ট ৰেট বহু পৰিমাণে বাঢ়ি যায়। গাখীৰ, কণী, শাক পাচলি আদিৰ দ্বাৰা আমি আমাৰ শৰীৰত ভিটামিন বি1ৰ অভাৱ দূৰ কৰিব পাৰোঁ। ভিটামিন বি1এ শৰীৰত থকা কাৰ্বহাইড্ৰেটক শক্তিলৈ ৰূপান্তৰ কৰে আৰু ইয়াৰ উপৰিও হৃদয়, মাংসপেশী, নাৰ্ভছবোৰক সঠিককৈ কাম কৰাত সহায় কৰে। নেক্সট ভিটামিন বি2। ভিটামিন বি2ৰ কেমিকেল নাম হৈছে ৰাইব'ফ্লেভিন। এই ভিটামিনৰ অভাৱত আমাৰ ছাল ফটা বা চকু ৰঙা পৰা এনেধৰণৰ কিছুমান বেমাৰে দেখা দিব পাৰে। বি2 ভিটামিনৰ অভাৱ পূৰ কৰিবলৈ আমি গাখীৰ, মাংস আৰু ভেজিটেবলছ খাব পাৰোঁ। ভিটামিন বি2ৱে আমাৰ শৰীৰত ৰেড ব্লাড চেলছ উৎপন্ন কৰে আৰু কাৰ্বহাইড্ৰেট এনাৰ্জিলৈ ৰূপান্তৰ কৰে। নেক্সট ভিটামিন বি3। ভিটামিন বি3ৰ কেমিকেল নেম হৈছে নিয়াচিন। ইয়াৰ অভাৱত হোৱা ৰোগবোৰ হৈছে চুলি পকা, মানসিক বিকাৰ আদি। ইয়াৰ অভাৱ দূৰ কৰিব পৰা খাদ্যসমূহৰ ভিতৰত আছে মাছ, মাংস, বিলাহী, কুঁহিয়াৰ আদি। ভিটামিন বি3য়েও খাদ্যক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে আৰু লগতে স্কিন হেল্ডি কৰি ৰাখে। নেক্সট ভিটামিন বি6। ভিটামিন বি6ৰ কেমিকেল নেম হৈছে পাইৰিডক্সিন। ইয়াৰ অভাৱত হোৱা ৰোগবোৰ হৈছে এনিমিয়া, স্কিন ডিজিজ। কল আৰু মাহজাতীয় খাদ্যত ভিটামিন বি6 প্ৰচুৰ পৰিমাণে পোৱা যায়। ভিটামিন বি6 আমাৰ শৰীৰৰ মগজু আৰু স্নায়ুতন্ত্ৰৰ বাবে অতি প্ৰয়োজনীয়। নেক্সট ভিটামিন বি7। ভিটামিন বি7ৰ কেমিকেল নেম হৈছে বায়'টিন। ইয়াৰ অভাৱত হোৱা ৰোগ হৈছে হেয়াৰ ফল, বডি পেইন, পেৰালাইজিছ আদি। গাখীৰ, কণী আৰু মাংসত যথেষ্ট পৰিমাণে বায়'টিন পোৱা যায়। নেক্সট ভিটামিন বি9। ভিটামিন বি9ৰ কেমিকেল নেম হৈছে ফলিক এচিড। ইয়াৰ অভাৱত হ'ব পৰা ৰোগ হৈছে এনিমিয়া, ডিচেণ্ট্ৰি আদি। কণী আৰু মাংস হিচাপে ব্যৱহাৰ কৰা জন্তুৰ লিভাৰত যথেষ্ট পৰিমাণে বি9 পোৱা যায়। ভিটামিন বি9এও ৰেড ব্লাড চেলছ উৎপন্ন কৰাত সহায় কৰে আৰু লগতে DNA উৎপন্ন কৰাত সহায় কৰে। নেক্সট ভিটামিন চি। ভিটামিন চিৰ কেমিকেল নেম হৈছে এস্কৰ্বিক এচিড। ভিটামিন চিৰ অভাৱত আমাৰ স্কাৰ্ভি ৰোগ হয়। স্কাৰ্ভি ৰোগ হ'লে আমাৰ দাঁতৰ আলু ফুলি উঠে আৰু দাঁতৰ আলুৰ পৰা তেজ ওলায়। নেমু, কমলা, বিলাহী এনেধৰণৰ প্ৰায়বোৰ টেঙাজাতীয় ফলতে আমি ভিটামিন চি পাওঁ। ভিটামিন চি আমাৰ শৰীৰৰ হাড়, দাঁত আৰু দাঁতৰ আলু সুস্থ কৰি ৰাখিবৰ বাবে অতি প্ৰয়োজনীয়। নেক্সট ভিটামিন ডি। ভিটামিন ডিৰ কেমিকেল নেম হৈছে কেলচিফেৰল। ইয়াৰ অভাৱত হোৱা ৰোগবিধৰ নাম হৈছে ৰিকেট। ৰিকেট বেমাৰটো সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হোৱা দেখা পোৱা যায়। এই ৰোগবিধ হ'লে ভৰিযোৰা ধেনুভিৰীয়া হৈ যায় আৰু অতি দুৰ্বল হৈ পৰে। ভিটামিন ডি আমি কণীৰ কুহুম, মাছ আৰু গাখীৰৰ পৰা আহৰণ কৰিব পাৰোঁ। ইয়াৰ উপৰিও ভিটামিন ডি এনেকুৱা এটা ভিটামিন যিটো আমাৰ শৰীৰে সূৰ্যৰ পোহৰ পৰিলে নিজে উৎপাদন কৰি ল'ব পাৰে। ভিটামিন ডিয়ে আমাৰ শৰীৰক খাদ্যৰ পৰা কেলছিয়াম এবজৰ্ব কৰিবলৈ সহায় কৰে। নেক্সট ভিটামিন ই। ভিটামিন ইৰ কেমিকেল নেম হৈছে টক'ফেৰল। ভিটামিন ইৰ অভাৱত জেনেটিক্স প্ৰব্লেম হ'ব পাৰে আৰু লগতে কিছু ক্ষেত্ৰত লিভাৰ প্ৰব্লেম হোৱা দেখা পোৱা যায়। বাদাম, মাহজাতীয় শস্য আৰু সেউজীয়া শাক পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন ই পোৱা যায়। ভিটামিন ই এক প্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট আৰু সেইবাবে আমাৰ শৰীৰৰ কোষবোৰক প্ৰটেক্ট কৰি ৰাখে। নেক্সট ভিটামিন কে। ভিটামিন কেৰ কেমিকেল নাম হৈছে ফাইল'কুইনন। ভিটামিন কেৰ অভাৱ হ'লে আমাৰ শৰীৰত যদি কটা চিঙা হয়, কটা চিঙা হ'লে তেজ ওলালে তেজ বন্ধ নহয়। ভিটামিন কে পোৱা খাদ্যবোৰ হৈছে বিলাহী, চয়াবিন আৰু সেউজীয়া শাক পাচলি। এনেধৰণৰ গুৰুত্বপূৰ্ণ শিক্ষামূলক তথ্যসমূহ পাই থাকিবৰ বাবে চাই থাকিব সাধাৰণ জ্ঞান জিকে। থেংক ইউ।